আমি SFI তামুলপুৰ জিলা কমিটিয়ে সংবাদ মাধ্যমৰ আগত আমাৰ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছিল যে যোৱা কেইদিনমান আগত গুৰশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰধান শিক্ষয়িত্ৰী ডক্টৰ প্ৰতিভা পাটোৱাৰী বাইদেৱে এক অভিযোগ উত্থাপন কৰিছিল স্থায়ী অধ্যক্ষ হিচাপে মানে নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত। তো আমি বৰ্তমান সময়ত গম পাইছোঁ যে গুৰশ্বৰ মহাবিদ্যালয়ত স্থায়ী অধ্যক্ষ হিচাপে প্ৰমোদ মেধি নামৰ এগৰাকী শিক্ষকে নিৰ্বাচিত হৈছে আৰু জইন কৰিছে। তো বাইদেৱে যিটো নেকি আপোনাৰ সংবাদ মাধ্যমৰ আগত সিদিনাখন ক'লে যে বাইদেৱে হেনো সৰ্বশ্ৰেষ্ঠ নম্বৰ পাই পালেও বাইদেউক হেনো আপোনাৰ সেই ক্ষেত্ৰত অন্যায় কৰা হৈছে বুলি বাইদেৱে ইতিমধ্যে আপোনালোকৰ আগত মানে ক'লে অভিযোগ এটা আনিছে। তো আমি SFIয়ে সেই অভিযোগটো ভালদৰে তদন্ত হ'বলৈ আমি দাবী জনাইছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ যে সেই যিটো নেকি চিষ্টেম বাইদেৱে যিটো নেকি অভিযোগ আনিছে সেই অভিযোগটোত ভালদৰে তদন্ত হ'ব লাগে আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগে, উচিত ন্যায় পাব লাগে তেখেতে। সেইটো আজি আমি ইয়াতে আপোনালোকৰ আগত আমি কথাটো তুলি ধৰিলোঁ। কাৰণ সিদিনাখন যেতিয়া নেকি সংবাদ মাধ্যমৰ আগত বাইদেৱে পেপাৰ কাগজবিলাক সকলোবিলাক দেখুৱাইছে যে 400 বাইদেৱে 26 নম্বৰ পাইছে আৰু ডক্টৰ প্ৰমোদ মেধিয়ে হেনো 400 নম্বৰ পাইছে, 400 নম্বৰ ছামথিং কিবা এটা প্লাছ। তো তাতে ডিফাৰেঞ্চটো আহি গৈছিল যে 26 নম্বৰৰ। তো সকলোখিনি ঠাইত বাইদেউৰ নামটোৱে আগত আছিল, ডক্টৰ প্ৰতিভা পাটোৱাৰীৰ নামটোৱে আগত আছিল। আৰু সেই সময়ত যেতিয়া নেকি চিফে প্ৰমোদ বৰুৱাই যেতিয়া নেকি চাব লগা বিষয় আছিল, ঠিক তেতিয়াই হেনো ডক্টৰ প্ৰতিভা পাটোৱাৰীৰ নামটো অহা নাই। সেইটো বাইদেৱে সিদিনাখন সংবাদ মাধ্যমৰ আগত ক'লে। তো আমি গোটেইখিনি চালোঁ, চোৱাৰ পিছত আমি শিক্ষয়িত্ৰীগৰাকীৰ লগত কথাও পাতিলোঁ। তো আমাকো একে কথাই ক'লে। তো আমি SFIয়ে আজি ক'ব বিচাৰিছোঁ যে সেই বিষয়টোত ভালদৰে তদন্ত হ'ব লাগে, তদন্ত হৈ উচিত ন্যায় হ'ব লাগে, উচিত বিচাৰ হ'ব লাগে। এইখিনি আজিৰ এই সংবাদমেলত আপোনালোক উপস্থিত হোৱাৰ কাৰণে প্ৰথমতে আমাৰ SFI তামুলপুৰ জিলা কমিটিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰৰ কিছুমান অবিবেচক কাণ্ড কাৰখানাৰ কাৰণে আজি এই সংবাদমেল আমি আয়োজন কৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী বিষয়ত, বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজীত পাঠ্যপুথি ছপা কৰিছিল আৰু যাৰ ফলত অসমত এক অবিবেচক কাণ্ড সংঘটিত হৈছে। বৰ্তমান ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলেও কিন্তু পাঠ্যপুথিসমূহ উভতাই দিয়াৰ পৰিৱেশ আহিছে। এই চৰকাৰখনে ভাষা ৰক্ষাৰ কথা কৈছিল, এই চৰকাৰখনে মাটি ৰক্ষাৰ কথা কৈছিল, কিন্তু আজি চৰকাৰে কি কৰিছে? আজি চৰকাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমত পঢ়ি আহিছিল সেইসকলৰ আজি ইংৰাজী মাধ্যমত বিজ্ঞান আৰু অংক গণিত বিষয়টো দিয়াৰ ফলত গাঁও অঞ্চলসমূহত সাংঘাতিক ধৰণে অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে, যোনটো আমি SFIয়ে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু চৰকাৰক ইয়াৰ বিহিত ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। দ্বিতীয়তে এটা কথা ওলাই পৰিছে যে চৰকাৰে যি 5000 শিক্ষকৰ পদৰ ফিল আপ কৰাৰ কথা কৈছিল, তাত দেখিবলৈ পোৱা গৈছে যে শ বহিৰাগত অসমৰ বাহিৰৰ বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল আদি ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকল মানে টিচাৰসকল আহি পেলাই অসমত তেওঁলোকে প্ৰাথমিক পৰ্যায়ত তেওঁলোকে আহি পেলাই শিক্ষকতাৰ বাবে আবেদন কৰিছে, যিটো অতি পৰিতাপৰ কথা। আজিৰ এই চৰকাৰখনে এটা সময়ত কৈছিল যে জাতি মাটি ভেটিৰ কথা। আজি এই জাতি মাটিৰ ভেটিৰ শ্লোগান ক'ত গ'ল আমি SFI তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ। তেওঁলোকে যদি সঁচাকৈ জাতি মাটিৰ ভেটিৰ কথা কৈছিল, আজি তেওঁলোক ক'ত? তেওঁলোকে কিয় আজি আমাৰ অসমৰ ইমান কষ্ট কৰি পঢ়ি থকা যিসকল মানে টিচাৰৰ কাৰণে এলিজিবল কেণ্ডিডেট আছিল তেওঁলোকৰ আজি হাহাকাৰ অৱস্থা কৰিছে? তেওঁলোকৰ এই বহিৰাগত মানে আহি পেলাই অসমত বিদ্যালয়সমূহত তেওঁলোকে থিতাপি লোৱাৰ বাবে। গতিকে চৰকাৰে এই ক্ষেত্ৰত অতি শীঘ্ৰে হস্তক্ষেপ কৰিব লাগে, যাতে আমাৰ অসমৰ যিসকল পৰীক্ষাৰ্থী আছে, যিসকল শিক্ষক হোৱাৰ সপোন দেখি আজি ইমান দিন
তেওঁলোকে কষ্ট কৰি পঢ়া শুনা কৰি আছে, তেওঁলোকৰ যাতে সপোন ভংগ নহয় ইয়াৰ কথা চৰকাৰে মন দিব লাগে। আৰু আমি SFI দাবী জনাইছোঁ যাতে অসমৰ এইসকল যিসকল শিক্ষকৰ বাবে তেওঁলোকে সপোন দেখি আছিল তেওঁলোকৰ যাতে সপোন পূৰণ হয় সেইবাবে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিছোঁ। দ্বিতীয়তে এটা অতি পৰিতাপৰ কথা হৈছে যে অসমত প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক অবিহনে চলি আছে। ই এক অতি ভয়ানক কথা। এফালে চৰকাৰে কৈছে যে আমি বিদ্যালয়সমূহ উন্নত কৰিম, বিদ্যালয়সমূহ উন্নত কৰি অসমক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ তালিকাত নিয়াৰ কথা কৈছে, কিন্তু আজি অসমত শ শ প্ৰাথমিক স্কুল প্ৰধান শিক্ষক অবিহনে চলি আছে। আজি তামোলপুৰ জিলাত প্ৰায় 200খন প্ৰাথমিক স্কুলত এজনীয়া শিক্ষকৰে চলি আছে। এয়া কি শিক্ষা ব্যৱস্থা? এয়া চৰকাৰে এয়া শিক্ষা দিয়ে কি অসমক ভাৰতৰ 5খন ৰাজ্যৰ তালিকাত লৈ যাব বিচাৰিছে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু এই সমগ্ৰ বিষয়বিলাক লৈ আজি আমি তামোলপুৰ জিলাত SFIয়ে এক কাৰ্যসূচী গ্ৰহণ কৰি আমাৰ শিক্ষা শিবিৰ, আমি শিক্ষা শিবিৰত এই দাবীসমূহৰ ভিত্তিতে আমি আগন্তুক দিনৰ কাম কাজ চলাই লোৱাৰ পৰিকল্পনা কৰিছোঁ। বিশেষকৈ SFIয়ে আমি তামোলপুৰ জিলাত প্ৰায় 100খন স্কুলত বৰ্তমান ছাৰ্ভে কৰিছোঁ। এই সমগ্ৰ অসমতো কৰিছোঁ, তাৰে তামোলপুৰ জিলাত আমাৰ 100খন স্কুলত ছাৰ্ভে হৈছে। স্কুলৰ আন্তঃগাঁথনিৰ যি তথৈবচ অৱস্থা, এই অৱস্থাসমূহ শুনিবলৈ কিন্তু চৰকাৰে আজিলৈকে তেওঁলোকৰ কাণ সাৰ লৰা নাই। তেওঁলোকে খালী মাত্ৰ বাকী আৰু ফাঁকিৰে কিন্তু আজি এই সমাজখন চলাব বিচাৰিছে। কিন্তু আমাৰ যুৱ সমাজ, আমাৰ ছাত্ৰ সমাজ কিন্তু আজি জাগ্ৰত। চৰকাৰৰ এই বাকী আৰু ফাঁকিৰ এই মায়াজাল আমি কিন্তু আৰু বেছিদিন সহ্য কৰা নহ'ব। SFIৰ শিক্ষামূলক এক শিবিৰ আছিলে আৰু এজন প্ৰাক্তন SFI হিচাপে মই তাতে অংশগ্ৰহণ কৰিছিলোঁ আৰু শিক্ষাৰ বিভিন্ন বিষয়ক লৈ পেলাই আলোচনা বিলোচনা হৈছিল। এই সময়ত আগন্তুক সময়ত যিয়ে আজি শিক্ষা শিবিৰৰ মাজেদি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আগন্তুক সময়ত সমগ্ৰ তামোলপুৰ জিলাত আৰু গুৰেশ্বৰ অঞ্চলত ৰাজহুৱা শিক্ষা ৰক্ষাৰ বিষয়টোক লৈ সামগ্ৰিকভাৱে SFI আৰু DYFIয়ে আগবাঢ়িব। এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান সমগ্ৰ অসমৰ লগতে এই তামোলপুৰ জিলা আৰু গুৰেশ্বৰ অঞ্চলত ৰাজহুৱা শিক্ষাৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি লক্ষ্য কৰিছোঁ যে তামোলপুৰ জিলাত 200ৰো অধিক প্ৰাইমেৰী স্কুল আছে, যিসমূহ স্কুলত এজনীয়া শিক্ষকৰে পাঠদান চলি আছে। আৰু ইয়াৰ লগতে আমি এই শিক্ষা শিবিৰৰ জৰিয়তে আমি কিছু বিষয় আমি আলোচনা আৰু চৰ্চালৈ আনিছিলোঁ। সেইটো হৈছে যে শেহতীয়াকৈ অসমত আমি লক্ষ্য কৰিছোঁ যে আমাৰ যি প্ৰাইমেৰী স্কুল, সেই প্ৰাইমেৰী স্কুলৰ যি প্ৰধান শিক্ষক, সেই প্ৰধান শিক্ষকৰ পদটো আজিলৈকে স্থায়ী কৰা নহ'ল। এই ক্ষেত্ৰত শিক্ষক সন্মিলনীয়ে অহা 22 তাৰিখৰ পৰা তেওঁলোকে যি শিক্ষা সেতু এপ আছে সেয়া ব্যৱহাৰ তেওঁলোকে নকৰে আৰু আমি তেওঁলোকৰ এই কাৰ্যসূচীলৈ আমি সমৰ্থন জনাইছোঁ। কাৰণ আজি যদি বুনিয়াদী শিক্ষা সঠিকভাৱে আগবাঢ়ি লৈ যোৱা নাযায় তেন্তে আমাৰ সমগ্ৰ ৰাজ্যখনতে শৈক্ষিক পৰিৱেশ আৰু নিম্নগামী হ'ব। সেইকাৰণে স্থায়ী অধ্যক্ষ নিযুক্তিৰ যিটো বিষয়টো, সেই বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব যথেষ্ট বেছি। ঠিক সেইদৰে আমি লক্ষ্য কৰিছোঁ যে আমাৰ ৰাজ্যখনত এতিয়া হিন্দী বলয়ৰ শিক্ষকেৰে হিন্দী পাঠদান কৰিবলৈ ওলাইছে। অসমত 5000 শিক্ষক নিযুক্তি দিবলৈ ওলাইছে, যিসমূহ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ প্ৰাৰ্থীৰে আমাৰ শিক্ষক নিযুক্তি দিয়াৰ বিষয়ৰ কামটো তেওঁলোকে আগবাঢ়িছে অসম চৰকাৰে। আমি এক ধিক্কাৰ জনাইছোঁ। আজি অসমত হিন্দী ভাষা প্ৰসাৰৰ ক্ষেত্ৰত যি আমাৰ ৰাষ্ট্ৰভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন প্ৰগ্ৰেম আছে আৰু তাৰ জৰিয়তে আমাৰ উপযুক্ত শিক্ষক আছে, উপযুক্ত নিবনুৱা যুৱক যুৱতী আছে, যিসকলক আচলতে নিযুক্তি দিয়াৰ প্ৰয়োজন আছিল। কিন্তু আজি দিল্লীৰ ওচৰত আঁঠু কাঢ়ি দিল্লীক সন্তুষ্ট কৰিবলৈ গৈ 5000 শিক্ষক নিযুক্তি দিব, যিসমূহ শিক্ষক উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰৰ। আমি চৰকাৰৰ, অসম চৰকাৰৰ এই কাণ্ডক আমি ধিক্কাৰ জনাইছোঁ। ঠিক সেইদৰে এক বিৰাট চমক সৃষ্টি কৰি অহা 25 তাৰিখে এক বৃহৎ নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে, য'ত 51000 প্ৰাৰ্থীক নিযুক্তি দিম বুলি প্ৰথমতে অসম চৰকাৰে ঘোষণা কৰিছিল।
এতিয়া যদি আপোনালোকে হৰ্ডিংবিলাক চাই তেন্তে আপোনালোকে দেখিব যে তেওঁলোকৰ যে গণি ৫১,০০০ পদত নিযুক্তি দিয়া সেই যিটো ৫১,০০০টো কমি গৈ এতিয়া ৪৫,০০০ পাইছেগৈ এই ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে ইয়াত এক বিৰাট বৈষম্য হ'ল কাৰণ এজন প্ৰাৰ্থীয়ে বহুকেইটা পদত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ আৰু সামগ্ৰিকভাৱে ৫১,০০০ নিযুক্তিৰ ক্ষেত্ৰত এজন প্ৰাৰ্থীয়ে বহুকেইটা পদত নিৰ্বাচিত হোৱাৰ ফলত আমি কৈছোঁ যে ৫১,০০০ প্ৰাৰ্থী আচলতে ৫১,০০০ পদত নিযুক্তি লাভ নকৰে শেষত গৈ মাত্ৰ ২০-২৫,০০০ নিযুক্তি লাভ কৰিবগৈ আমি সেইকাৰণে দাবী জনাই আহিছোঁ যে এজন প্ৰাৰ্থীয়ে বহুকেইটা পদত বাছনি হোৱাৰ বাবে যেটো আমি ওভাৰলেপিং বুলি কৈছোঁ এই ওভাৰলেপিং সমস্যাৰ সমাধান কৰিব লাগে আৰু ২৫ তাৰিখে যি নিযুক্তি পত্ৰ বিতৰণ কৰিব সেই ২৫ তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ সময়ত এটা ঘোষণা কৰিব লাগে যে যেহেতু বহুত প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে বাকি যিসমূহ পদ ৰৈ যাব কাৰণ ৫১,০০০ প্ৰাৰ্থীৰ ৫১,০০০ পদৰ শেষত গৈ মাত্ৰ ২০-২৫,০০০ প্ৰাৰ্থীয়েহে এই ২০-২৫,০০০ পদহে শেষত গৈ ফিল আপ হ'ব আমি কৈছোঁ যে এই ক্ষেত্ৰত এখন পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব লাগে এই পৰৱৰ্তী তালিকা নতুনকৈ পৰীক্ষা পাতি যিসমূহ পদ ৰৈ গ'ল নতুনকৈ পৰীক্ষা পাতি নহয় কাৰণ চৰকাৰৰ ৰাজহুৱা ধন অপচয় হৈছে ঠিক সেইদৰে প্ৰাৰ্থীসকলৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে পৰীক্ষাসমূহত অৱতীৰ্ণ হৈছিলে আমি কৈছোঁ যে যিসকল প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিলে বিভিন্ন পৰীক্ষাত সেই প্ৰাৰ্থীসকলৰ যি কাট অফ নম্বৰ সেই প্ৰাৰ্থীসকলৰ যি নম্বৰ সেই প্ৰাৰ্থীসকলৰ তালিকা আৰু তাৰ ভিত্তিতেই এখন পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব লাগে আৰু এই পৰৱৰ্তী তালিকাৰ ভিত্তিত বাকি ৰোৱা যিসমূহ পদ আছে সেই পদসমূহ ফিল আপ কৰিব লাগে ইয়াৰ উপৰি আমি ৰাজহুৱা শিক্ষা খণ্ডত আৰু দুটামান বিশেষভাৱে লক্ষ্য কৰিছোঁ যে পাঠ্যপুথিৰ এক ঘটনা আমাৰ চকুত পৰিছেহি যিটো ইংৰাজীত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ কাৰণে অসম চৰকাৰে যি এক আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছিল এতিয়া আমি দেখা পাইছোঁ যে সেই পাঠ্যপুথি আমাৰ স্কুল আহি পাইছেহি আৰু তেওঁলোকৰ যি কৰ্মপুথি আৰু পাঠ্যপুথিৰ মাজত সংগতি নাই পাঠ্যপুথি আহিছে ইংৰাজীত কিন্তু কৰ্মপুথি আছে অসমীয়াত আৰু ইয়াৰ মাজেদি মাতৃভাষাৰ শিক্ষা অনুষ্ঠানৰ ওপৰত যি আক্ৰমণ হৈছে সেই আক্ৰমণৰ আগন্তুক সময়ত আমি মোকাবিলা কৰিম আৰু আমি ধিক্কাৰ জনাইছোঁ যে যেতিয়া চৰকাৰখনে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিব পৰা নাই যেতিয়া অসমৰ বিভিন্ন ঠাইৰ দৰে তামুলপুৰ জিলাত এজনীয়া শিক্ষকৰে ২০০খন শিক্ষানুষ্ঠান চলি আছে তেনে সময়ত আমি মাতৃভাষাৰ শিক্ষাৰ ওপৰত আক্ৰমণ এখন চৰকাৰে নমাই আনিছে মাতৃভাষা মাধ্যমৰ স্কুলসমূহত মানে চৰকাৰী মাধ্যমৰ স্কুলসমূহত যি ধৰণেৰে শিক্ষক থাকিব লাগিছিল সেই ধৰণৰ শিক্ষক নাই এতিয়া নিজৰ মাতৃভাষাত পঢ়িয়াৰ পিছত হঠাৎ ষষ্ঠ শ্ৰেণীত তেওঁলোকে এতিয়া ইংৰাজীত গণিত আৰু বিজ্ঞান পঢ়িব লাগিব ই এক অদ্ভুত ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইতিমধ্যে আৰু এই সিদ্ধান্ত তাৎক্ষণিকভাৱে যাতে বাতিল কৰে আমি তাৰ দাবী জনাইছোঁ আৰু এই সকলো বিষয়ক লৈ আগন্তুক সময়ত ৰাজহুৱা শিক্ষা ৰক্ষাৰ বিষয়টোক লৈ এই সমগ্ৰ অঞ্চলত ব্যাপক সজাগতা আৰু কাৰ্যসূচী গ্ৰহণ কৰা হ'ব মোৰ লগতে উপস্থিত আছে SFIৰ ৰাজ্যিক যুটীয়া সম্পাদক তেওঁ এই সম্পৰ্কত ভাৰতবৰ্ষৰ নাগৰিক হিচাপে ভাৰতীয় নাগৰিক হিচাপে আমি বিভিন্ন ঠাইত আমি কৰ্মসূত্ৰে আমি যাব পাৰোঁ কিন্তু তাৰ লগে লগে আমি এই কথাটো মনত ৰখা উচিত যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট ইয়াত বিভিন্ন ৰাজ্য আছে আৰু ৰাজ্যসমূহৰো নিৰ্দিষ্ট অধিকাৰ আছে আৰু শিক্ষা বিষয়টো ক'ত আছে শিক্ষা বিষয়টো কেন্দ্ৰীয় তালিকাত নাই শিক্ষা বিষয়টো ৰাজ্যিক তালিকাটো নাই শিক্ষা বিষয়টো আছে তাৰ মাজত যেটোক আমি অন্তৰ্বৰ্তীকালীন তালিকা বা আমি কনকাৰেন্ট লিষ্ট বুলি কওঁ কাৰণ কনকাৰেন্ট লিষ্টত থকা এটা বিষয় হৈছে শিক্ষা ইয়াত কেন্দ্ৰৰ অধিকাৰ আছে ৰাজ্যৰ অধিকাৰ আছে কিন্তু শিক্ষাক আমি দেখা পাইছোঁ যে অধিক কেন্দ্ৰীয়কৰণ কৰাৰ চেষ্টা চলিছে এই বিজেপি চৰকাৰ অহাৰ পিছত শিক্ষাৰ গোটেই বিষয়টো তেওঁলোকে হাতুৰাৰে তেওঁলোকৰ দিল্লীৰ হাতুৰাৰে ধৰি ৰাখিব বিচাৰিছে অসমৰ শিক্ষা ব্যৱস্থাটো আজি আমাৰ উপযুক্ত প্ৰাৰ্থী নাই নেকি অসমত হিন্দী পঢ়ুৱাব কিন্তু উপযুক্ত প্ৰাৰ্থী নাই নেকি যদি আমাৰ উপযুক্ত প্ৰাৰ্থী আছে আমাৰ প্ৰাৰ্থীৰ জৰিয়তে এই নিযুক্তিসমূহ কিয় প্ৰদান কৰা নহয় আমাৰ স্পষ্ট কথা আমাৰ কথা হৈছে যে যদি আমাৰ প্ৰাৰ্থী নাই তেন্তে টেট পৰীক্ষা
অনুষ্ঠিত কৰিব লাগে টেট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰাৰ্থী লওক প্ৰাৰ্থীক লৈ পেলাই তাত নিযুক্তি দিয়ক কাৰণে কিছুমান পদ আছে কিছুমান বিষয় আছে যিবিলাক ছাত্ৰ ছাত্ৰী বিশেষকৈ শিক্ষাৰ বিষয়টো য'ত ছাত্ৰ ছাত্ৰী আন্তৰিকতাৰে হিন্দী শিকিবলৈ পাৰিব লাগিব ছাত্ৰ ছাত্ৰীয়ে আন্তৰিকতাৰে ইংৰাজী শিকিবলৈ পাৰিব লাগিব যদি এজন ছাত্ৰ যিজন ছাত্ৰৰ মাতৃভাষা অসমীয়া অথবা বড়ো বা অসমৰ আমাৰ অন্যান্য মাতৃভাষা বেলেগ হিন্দী বা ইংৰাজী নহয় আজি মই যদি ইংৰাজী শিকিব পাৰোঁ যাৰ মোৰ মাতৃভাষা অসমীয়া মই ইংৰাজী শিকিব মন গৈছে মোৰ মাতৃভাষা বড়ো মোৰ ইংৰাজী শিকিব মন গৈছে মোৰ হিন্দী শিকিব মন গৈছে যিজন শিক্ষক মাতৃভাষাৰ শিক্ষাৰে শিক্ষিত তেওঁহে মোক ভালদৰে হিন্দী শিকাব পাৰিব তেওঁহে মোক ভালদৰে ইংৰাজী শিকাব পাৰিব কাৰণ আমাৰ অসমৰ যিসকল যুৱক যুৱতী যোগ্যতা যিসকলৰ আছে তেওঁলোকৰ তাত নিযুক্তি দিয়ক এটা সংবিধানৰ বাহিৰত যোৱাৰ বিষয় নহয় তেওঁলোকেহে শিক্ষাক এতিয়া কনকাৰেন্ট লিষ্টৰ পৰা চেন্ট্ৰেল লিষ্টত নিব বিচাৰিছে বিজেপি চৰকাৰেহে আচলতে সংবিধান উলংঘা কৰিব বিচাৰিছে তেওঁলোকে গোটেই বিষয়টো শিক্ষাৰ বিষয়টো কেন্দ্ৰীয়কৰণ কৰিব বিচাৰিছে